तो फाइनली गाइस नতুन गाड़ी कम हियर तो चलिए शुरू करते हैं। तो हे गाइस কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো খবৰ ভাল তো আজি আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া মই আছোঁ আমাৰ ঘৰৰ পিছফালে এয়া চাব পাৰে ৱেলকাম গছৰ তলত জাগা এটাত গৈ আছোঁ এতিয়া সন্ধিয়া মানে ৰাতি হ'ব মানে তো আৰচু শেখ চিদুল মহিলা পৰিষদৰ মানে এনেকৈ কিবা এটা হ'ব চ' থাম্বনেল চাই পেলাই গমেই পাইছে চ' চাই থাকিব ভিডিঅ'টো কি হয় কেনেকৈ কি ময়ো নাজানো ভালদৰে চ' যাইহে গম পাম মই নিজেও গম পাম আপোনালোকেও চাই থাকিব গম পাব চ' গাইজ এইটো মোৰ ৰেবিট এটাই আছে আৰু তিনিটা আছিল দুটা শিয়ালে খালে না মানুহে খালে গম নাপাওঁ এটা ৰহি গ'ল চ' এইটো আছে আৰু এতিয়া ছিংগেল ইয়াক ডাবল কৰিব লাগিব এডাল লগ আনি দিব লাগিব তো ফাইনেলি গাইজ নতুন গাড়ী লোৱা বুলি ভাবিছে নেকি নাই লোৱা এইটো মানে দাদা এজনৰ চ' আমাৰ তাত আহিছে আৰু এনে চ' এক পাক এনে চলাই চালোঁ একদম বহি একদম মজা আৰু এইফালে 6 সিটাৰ হয় ড্ৰাইভাৰৰ লগত 7 সিটাৰ একদম এটা ফেমিলিৰ কাৰণে পাৰফেক্ট গাড়ী চাই লওক একদম মজা নতুন ব্ৰেণ্ড নিউ এমাহমান হ'ল চাগে চ' এনেই আহিছিলে বোলো চলাই চালোঁ আপোনালোকে নাহিব আৰু যে মই লৈছোঁ বুলি মোৰ নহয় একচুৱেলি এইটো মোৰ দাদা এজনৰ হয় কিন্তু ভাল লাগিল চলাই নতুন গাড়ীতো এনেও ভাল লাগিবই এতিয়া বোলে চব্জি বজাৰ কৰিছে বন্ধাকবি তো কি হয় বগৰী এখন মাই গড ভাল বস্তু পালোঁ তাকে আপোনালোকক গাড়ীও দেখুৱাই দিলোঁ বগৰী খাব পালোঁ তো ফাইনেল গাছ আহি পালোঁ অলৰেডি আৰম্ভ হৈ গৈছে চাব পাৰে এনেকুৱা মানে সকলোৱে হাতত জুই লৈ ফাইনেলি গাইজ জোৰ সমদল কাৰ্যসূচী শেষ হৈ এতিয়া ভাতৰ ব্যৱস্থা লাইন চাক গাইজ লাইন এইফালে ভাত খাই আছে লাইন হৈ লৈ আছে আমি দুজন ৰখি আছোঁ ইমান দীঘল লাইন কেতিয়া পাম গাইজ ভাত পালোঁ ভাত চাটনি ৱাও লেগ পিচ নহয় এটা চব্জি কুনি ঐ ইয়াৰ মাংসটা ভাই ইমান ডাঙৰ ভাগা খাব লাগিব খাই লোৱা যাওক